এই জামা মেকানিক লাগিব ৰাতিপুৱাই वेलकम एंड वेलकम बैक टू माई चैनल अनामिका बार नतुन एटा ब्लगলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। বৰ্তমান কৰোনা মহামাৰীয়ে যিটো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সেইবাবে ঘৰতে থাকক, সুস্থ থাকক আৰু হেল্ডি আহাৰ খাওক যাতে আপোনালোক সুৰক্ষিত হৈ থাকে। আৰু আচলতে আমি সুৰক্ষিত থাকিলেহে আনকো সুৰক্ষিত ৰাখিব পাৰিম আৰু সেইবাবে প্ৰয়োজন অনুসৰিহে বাহিৰলৈ যাব, প্ৰয়োজন নাথাকিলে বাহিৰলৈ নাযাব। কাৰণ এইটো চিটুৱেশ্যনত নিজে সুৰক্ষিত থকাটো খুবেই প্ৰয়োজন, তেতিয়াহে আনকো সুৰক্ষিত ৰাখিব পাৰিম। আৰু আজি সোমবাৰ আৰু এতিয়া 12টাই বাজিলে। মই কাম বন কৰি আজৰি হ'লোঁ। কাম বন কৰি আজৰি হৈ অলপ বহি দিছোঁ এই খিৰিকীখনৰ ওচৰতে। এই খিৰিকীখনৰ ওচৰত অলপ হাৱা আহি থাকে, বহি ভাল লাগে, সেইবাবে বহি দিলোঁ। আৰু মিচিকবোৰ খুৱাই বাই খোৱালোঁ, সিও শুলে। তেন্তে আহকচোন মই আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই এতিয়া বনাবলৈ লৈছোঁ চিকেন, আৰু তাৰ বাবে মই মাংসখিনি এনেকৈ বাতি এটাত উলিয়াই লৈছোঁ আৰু পিঁয়াজ, আদা, নহৰু এনেকৈ মিক্সিত পিচি লৈছোঁ। আৰু লগতে লৈছোঁ কেইখিলামান তেজপাত আৰু 2টা আলুগুটি কাটি লৈছোঁ আৰু কেইটামান খিচমিচ লৈ লৈছোঁ। আৰু এখন কেৰাহীত মই তেল অলপ গৰম হ'বলৈ দিছোঁ আৰু তাতে মই পিচি থোৱা আদা, নহৰু, পিঁয়াজৰ পেষ্টখিনি ইয়াতে দি দিছোঁ। আৰু মই এইখিনি ভালকৈ মিহলাই ল'ম যাতে তেলখিনিৰ লগত সকলো মিহল হৈ যায়। আৰু ইয়াতে মই প্ৰয়োজন অনুসৰি অলপ হালধি দিম। হালধি দিয়াৰ পিছত মই ইয়াত অলপ ৰেড চিলি পাউডাৰ, জিৰা পাউডাৰ আৰু মিট মছলা দি দিছোঁ। আৰু মই এইখিনি ভালদৰে মিহলাই ল'ম যাতে পেষ্টখিনিৰ লগত মছলাবোৰ ভালদৰে মিহলি হৈ যায়। আৰু এইখিনি ভাজা হৈ যোৱাৰ পিছত মই ইয়াতে মাংসখিনি এড কৰি দিছোঁ আৰু এইখিনি ভালদৰে লৰাই ল'ম যাতে মাংসখিনি অলপ সিজে। আৰু এইখিনি মই ভালদৰে লৰাই ঢাকনি লগাই পানি 5 মিনিটমান ফ্ৰাই হ'বলৈ দিম। আৰু মই ইয়াত ঢাকনিখন গুচাই তেজপাত আৰু খিচমিচখিনি দি দিছোঁ আৰু এইখিনি ভালকৈ মিহলাই পানি অলপ সিজিবলৈ দিম ঢাকনখন লগাই। আৰু ইয়াত আমাৰ মাংসখিনি ফ্ৰাই হৈ গৈছে আধা। আৰু মই ইয়াতে কাটি থোৱা আলুখিনি এড কৰি দিম আৰু ইয়াত সোৱাদ অনুসৰি নিমখ দিম। আৰু মই নিমখ হাতেৰেহে দিছোঁ কাৰণ মই হাতেৰে দিলেহে জোখটো পাওঁ, চামুচে দিলে জোখ নাপাওঁ। আৰু এইখিনি মই অলপ সময় ভাজি ল'ম। আলুখিনি সিজালৈকে মই অলপ সময় ভাজি হৈ গ'ল। আৰু ভাজি হোৱাৰ পিছত মই ইয়াতে অলপ পানী এড কৰি দিম কাৰণ অলপ গ্ৰেভি টাইপৰ বনাম, সেইবাবে পানী এড কৰি দিম। আৰু আমাৰ মাংস ৰেডি হৈ গ'ল। মই এটা বাতিত আপোনালোকক ছাৰ্ভ কৰি দেখাইছোঁ। কি কৰিছা বাৰু তুমি? মাৰি দিছা নি? হেল্ল' ফ্ৰেণ্ডছ, এতিয়া সন্ধিয়া 7টাই বাজিলে আৰু আমি ঘৰৰ সকলোখিনি ঘৰৰ আগফালে বহি আছিলোঁ। এনেকৈ সন্ধিয়া টাইমত অলপ আগফালে বহি আড্ডা মাৰি ভাল লাগে ঘৰৰ মানুহখিনিৰ লগত। আৰু আকাশলৈ চাওকচোন, জোনটোৱে যে ডাৱৰৰ মাজত লুকা ভাকু খেলিছে। আচলতে এনেকৈ মোৰ চাই বহুত ভাল লাগে, সেইবাবে ভাবিলোঁ অলপ ভিডিঅ' কৰি আপোনালোককো দেখাই দিওঁ। আপোনালোকেও দেখিছে, নাই দেখা বুলি কোৱা নাই বাৰু, তথাপিও মই ভাবিলোঁ মই আপোনালোকক দেখাওঁ। ভাল লাগে যিহেতু, সেইবাবে আপোনালোকে বেয়া নাপাব। শুন মানুহ, মমো দেখিছে আমাৰ মেকানিক লাগি গ'ল ৰাতিপুৱাই। মোৰ ওচৰলৈ আহি পানিয়ে সি সদায় এনেকুৱাবোৰ কাম কৰি থাকে। সি বিচনাত উঠিব। হেল্ল' ফ্ৰেণ্ডছ, আৰু আজি নেক্সট ডে হয়। কালি মই ভিডিঅ'টো এণ্ড কৰিবলৈ পাহৰি থাকিলোঁ, সেয়ে ভাবিছোঁ ভিডিঅ'টো আজি এণ্ড কৰি দিম। আচলতে কালি সন্ধিয়া হ'লত মই ঘৰৰ মানুহখিনিৰ লগত বাহিৰতে বহুত টাইম স্পেণ্ড কৰিলোঁ, সেইবাবে ভিডিঅ'টো এণ্ড কৰিবলৈ পাহৰি থাকিলোঁ। সেয়ে ভাবিছোঁ ভিডিঅ'টো আজিয়ে এণ্ড কৰি দিম। আৰু এটা কথা, আপোনালোকৰ মাজলৈ মই 2 দিন মিলাই ভিডিঅ' দিম বুলি ভাবিছোঁ। মানে আগদিনা আৰু পিছদিনা ভিডিঅ' মিলাই ভিডিঅ' 2 দিন কৰি দিম বুলি ভাবিছোঁ। কাৰণ একেদিনাই ভিডিঅ' দিবলৈ অলপ প্ৰব্লেম হৈছে মোৰ, সেইবাবে 2 দিন মিলাই ভিডিঅ' দিম বুলি ভাবিছোঁ। আপোনালোকে বাৰু মোৰ ভিডিঅ' কেনেকৈ চাবলৈ ইচ্ছা কৰে আপোনালোকে মোক কমেণ্ট বক্সত জনাব।
আৰু আপোনালোকে যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে জইন হৈ ল'ব মোৰ চেনেলটোৰ লগত, তেতিয়া মোৰ সকলো ভিডিঅ' আপোনালোকে পাব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া মোৰ সকলো ন'টিফিকেশ্যন আপোনালোকে পাব। আৰু আজি ভিডিঅ'টো মোৰ শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।